প্ৰতি বছৰৰ 20 জুন দিনটো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা দিৱস কৰি বিভিন্ন অনুষ্ঠান তথা গীত নৃত্য কবিতা আদিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা দেখা যায়। বিষ্ণু প্ৰসাদ ৰাভা দিৱসৰ পাঠখনত আজি আমাৰ এই ভিডিঅ'ৰ মাধ্যমেৰে লৈ আহিছো কলাগুৰুজনৰ বিষয়ে 10টা জনা নজনা সৰু সৰু কথা। আমি আশা ৰাখিছো ভিডিঅ'টো আপুনি শেষলৈকে চাব আৰু এইখিনিতে এটি অনুৰোধ, যদি প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ ভিডিঅ' চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই অল কৰি দিব। একেধাৰে কবি, শিল্পী, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, চিত্ৰকৰ, নৃত্যশিল্পী, অভিনেতা তথা মুক্তিযুঁজাৰু বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ জন্ম হৈছিল 1909 চনৰ 31 জানুৱাৰী তাৰিখে বৰ্তমানৰ বাংলাদেশৰ অন্তৰ্গত ঢাকাত। কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা নটৰাজৰ নৃত্যত মুগ্ধ হৈ তথা সংস্কৃতিৰ জগতখনলৈ আগবঢ়োৱা অৱদানৰ প্ৰতি সন্মান জনাই বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক 1939 চনত কলাগুৰু উপাধি প্ৰদান কৰিছিল। 1945 চনত বিষ্ণুৰাভা ভাৰতৰ বিপ্লৱী কমিউনিষ্ট দলৰ সংস্পৰ্শলৈ আহিছিল। 1948 চনত এই দলক নিষিদ্ধ ঘোষণা কৰা হৈছিল, যাৰ বাবে ৰাভাই আত্মগোপন কৰি থাকিবলগীয়া হৈছিল। সেই সময়ত চৰকাৰে তেখেতৰ মূৰৰ দাম 10,000 টকা ঘোষণা কৰিছিল। 1967 চনত বিষ্ণুৰাভাই তেজপুৰৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু জয়লাভ কৰিবলৈ সক্ষম হৈছিল। কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতি সন্মান জনাই অসম চৰকাৰে অসমৰ কৃষ্টি সংস্কৃতিৰ জগতলৈ বিশেষ অৱদান আগবঢ়োৱা ব্যক্তি বিশু ৰাভা বঁটাৰে সন্মানিত কৰি আহিছে। 1937 চনৰ 24 নৱেম্বৰত যোৰহাটৰ সুগায়িকা প্ৰিয়বালা বৰুৱাক তেখেতে বিবাহ কৰাইছিল। কিছুদিন পাছত জ্বৰত ভুগি তেখেতৰ মৃত্যু হোৱাত বিষ্ণুৰাভাদেৱ নিৰুপমা দেৱীৰ সান্নিধ্যলৈ আহে। ইয়াৰ পিছত 1951 চনত নলবাৰী বেলশৰৰ কনকলতা মেধিৰ সৈতে বিবাহ পাশত আবদ্ধ হয় আৰু 2টি পুত্ৰ সন্তানৰ জন্ম হয়। 1962 চনত কনকলতা মেধিৰ মৃত্যুৰ পাছত তেখেতে কোকৰাঝাৰৰ মোহিনীমালা বসুমতাৰীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। ৰংপুৰ কলেজত পঢ়ি থকা সময়তে বিষ্ণুৰাভাই মাধৱ চন্দ্ৰ বেজবৰুৱাৰ দ্বাৰা সম্পাদিত বাঁহী আলোচনীৰ চিত্ৰলেখা শিতানটো পৰিচালনা কৰিছিল। 1935 চনত জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ জয়মতী ছবিত নৃত্য পৰিচালনাত সহায় কৰিছিল। 2009 চনৰ 31 জানুৱাৰী তাৰিখে বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ভাৰত চৰকাৰে তেখেতৰ প্ৰতি সন্মান জনাই তেখেতৰ ছবি থকা ডাক টিকট উন্মোচন কৰিছিল। বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ মৃত্যু হৈছিল 1969 চনৰ 20 জুনৰ ৰাতি 2:25 পাকস্থলীত হোৱা কেঞ্চাৰেই আছিল তেখেতৰ মৃত্যুৰ মূল কাৰণ।